সেই গছজোপাই এইটো হয় নিজে এটা ৰাস্তা ওলাই আহিছে বাবা সকলোকে আজি আপোনালোকলৈ নতুন এটা ভিডিঅ' লৈ আনিছোঁ। এই ভিডিঅ'টোত আজি আমাৰ চৰাইদেউ বাবাটিলা আছে। বাবাটিলা মানে আমাৰ শিৱ বাবাৰ ধাম আছে আৰু ইয়াতে এজোপি গছ আছে। এই গছজোপিৰ বিশেষত্বৰ বিষয়ে আমাৰ পূজাৰী মহোদয়ে আপোনালোকক জনাব, গতিকে তেওঁৰ পৰা কথাখিনি জানি ল'লে ভাল হ'ব। আহকচোন তেওঁ কি কয় এই বিষয়ে জানো। নমস্কাৰ, মোৰ নাম শ্ৰী নবীন পানতাঁতী আৰু মই ইয়াতে থাকোঁ। মোৰ ঘৰ ওচৰতে আছে। মই বহুত দিন ইয়াত কৰ্ম কৰি কৰি এতিয়া চব বাবা সমাধি হৈ যোৱাৰ পিছত মই এতিয়া ইয়াত পূজাৰী হিচাপত আছোঁ আৰু পূজা কৰি আছোঁ। আৰু এই গছজোপাৰ কথা মই ক'বলৈ যাওঁ যে এই গছজোপা যেতিয়া শম্ভু দাস বাবা বহুত বছৰ ইয়াত বসবাস কৰি থাকি তেওঁ সংৰক্ষণ কৰি এই জেগা যেতিয়া স্বৰ্গবাস হ'ল, তেতিয়া বাবাক আনি ইয়াত সমাধি দি আৰু পুলি এটা লগালে, সৰু মৰু পুলি, এই গছজোপাৰ এটা পুলি লগালে, বৰগছ হৈ সৰু পুলি এটা লগালে বাবাৰ নামত। আৰু সেই গছজোপাই এইটো হয় নিজে এটা ৰাস্তা ওলাই আহিছে, বাবাৰ ওচৰত যাব পাৰে। আপোনালোকে চাব পাৰিছে এইটো ৰাস্তা নিজে বনিছে, এইটো বাবাই বনাইছে আৰু ইয়াত আহি চবে সেৱা কৰিছে। জয় মহাদেৱ। মইতো ৰাতিপুৱা আৰু গধূলি আহোঁ, 2 টাইম আহোঁ, এইবিলাক চাফ চিকুণ কৰি আৰু বাবাক জনাই থৈ যাওঁ আৰু স্বৰ্গবাস। আৰু সেই বাবা যদি ইয়াত নাথাকিলেহেঁতেন তো ইমান ডাঙৰ ধাম প্ৰচাৰ নহ'লেহেঁতেন। তেওঁ উৰিষ্যাৰ পৰা আহিছিলে, শম্ভু দাস বাবা নাম আছিলে। আপোনালোকৰ বস্তিত তাক গড়ফুলা বাবা বুলিও কয়। বহুত ডাঙৰ এটা ভৰি আছিলে, এটা ভৰি মানুহ ভৰি নিচিনা আছিলে, জঠাধাৰী আছিলে। বাবা বহুত দিন ইয়াত বসবাস কৰি ইয়াত গ'ল স্বৰ্গবাস আৰু সেই বাবাৰ কৃপাতে বাবাটিলা নাম ইয়াত প্ৰচাৰ হ'ল। আজি এই টিলাটোৰ নাম বাবাটিলা হৈছে, তেওঁ ইয়াত থকা হয়। বাবাটিলা, আপোনালোকক বাবাটিলাৰ একাংশ দৃশ্য দেখাইছোঁ। এয়া আমাৰ বাবাটিলাৰ মূল ভাগ, বাবাটিলাৰ মূল পূজাস্থল। ইয়াত আমি সকলোৱে আহি তেখেতৰ আশীৰ্বাদ লওঁ। আপোনালোকে আহিব আমাৰ ইয়াত শিৱৰাত্ৰিৰ সময়ত খুব সুন্দৰকৈ ধুমধামেৰে বাবাটিলাৰ ধাম সজাই পৰাই শিৱৰাত্ৰি উদযাপন কৰা হয়। এইবাৰ আনন্দ মেলাও হৈছিলে। শিৱৰাত্ৰিৰ সময়ত ধুনীয়াকৈ এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক দিবলৈ চেষ্টা কৰিম বাৰু। আপোনালোকে ইয়াত পৰিৱেশটো এতিয়া চাব পাৰে। সুন্দৰ এটা টিলাত ধুনীয়াকৈ বাবাটিলাৰ ধাম, সকলো চৰাই চিৰিকটি, বিশেষকৈ পাৰ চৰাই যথেষ্ট আছে ইয়াত। আমাৰ পূজাৰীসকলে তেওঁলোকক খাবলৈ খাদ্য দিয়ে। গৰু ছাগলী সকলো আছে ইয়াতে। এই ধামত সকলোৱে একো সমস্যা নোহোৱাকৈ থাকিব পাৰে। ধুনীয়া গছ গছনিৰে ভৰা সুন্দৰ এটি ঠাই। আপোনালোকে বাবাৰ ধাম চাবলৈ আহিব পাৰে। ধুনীয়াকৈ গেটটো এইফালে ৰাস্তা বনাই দিয়া হ'ল। আৰু এই ধাম 52 বিঘা আছে। 13 পুৰা জমিন, 52 বিঘা গছ গছনিৰে ভৰা। আৰু এই দ্বীপ সোণালী অসম দ্বীপ হয়। ভাৰতৰে পূৰ্ব দিশত সোণালী অসম, গৌৰৱত চিঞৰো মই জয় আই অসম। এই দ্বীপবিলাকক লৈয়ে গৌৰৱ হৈছিলে। মানে আপোনালোকে দ্বীপৰ মহৎ ল'ব, তেতিয়া আপোনালোকে চব বুজি পাব নিজে। হৰ হৰ মহাদেৱ। ধন্যবাদ। জয় শম্ভু। জয় শম্ভু।